ৰাজনীতিত মই প্ৰথম বিবাহৰ পিছত মই BTAD বাক্সা জিলাৰ বাগানপাৰা পৰিষদৰ সমষ্টিত মই বিবাহ সূত্ৰে ইয়াত মই আছোঁ। তো মই ইয়াতে আহি এই সমষ্টিৰ সমগ্ৰ ৰাইজৰ মাজত ঘূৰি মই গম পালোঁ যে ৰাইজৰ যি মৌলিক অধিকাৰবোৰৰ পৰা যিবোৰ ধৰণে বঞ্চিত হৈ আছে, যিবোৰ কালৰ কথা সুধিলে মোৰ যিখিনি মই মনত থকালৈকে মই আয়ত্ব কৰিব পাৰোঁ। এই শিশুকালত এনেকুৱা ধৰি লওক সমাজৰ সেৱাৰ কাৰণে এনেকুৱা এটা আজি 32 বছৰ বয়সত আহি মই সমাজৰ মাজত থাকি কাম কৰিম তেনেকুৱা কোনো সপোন নাছিল। কাৰণ শিশুকাল বুলি ক'লে ৰং ধেমালিৰ মাজতে দিন পাৰ হয়, সেইখিনি সময়ত এনেকুৱা কথা নাছিল। কিন্তু এটা কথা আছে নহয়, পৰিস্থিতিৰ লগত মানুহ কেতিয়াবা খাপ খাই যাব লগা হয়। তো আজি এই পৰিস্থিতিটোৱে মোক ইয়াতে খাপ খুৱাইছে ৰাইজৰ লগত কাম কৰাৰ কাৰণে। মই নিশ্চয় ৰাইজৰ লগত থাকি সদায় তেখেতসকলৰ দুখৰ সুখৰ লগত সমভাগী হৈ কাম কৰি যাম। আৰু শৈশৱত থকা কথা শৈশৱতে আছিল এটা সময়, আৰু এতিয়া সময়টোত আজি মই ৰাইজৰ লগত আছোঁ আৰু সদায় থাকি যাম। বিজেপি নেতৃত্বত আৰু বিজেপি আজি বাগানপাৰা সমষ্টিৰ কেণ্ডিডেটক ৰাইজে বিপুল ভোটত জয় কৰাই নিয়াৰ কাৰণে আমি গম পাইছোঁ। আমাৰ কন্যা সন্তানৰ আঁচনিৰ পৰা আৰু বিভিন্ন আমাৰ বাইদেউ আঁচনিৰ দ্বাৰা বহুত ধৰণৰ আঁচনি আছে, কিন্তু সেইবোৰ আঁচনিৰ বিষয়ে তেওঁলোকে আহি ইয়াত গম নাপায়। কিন্তু সেই আঁচনিবিলাকৰ দ্বাৰাই মই মহিলা প্ৰাৰ্থী হিচাপে মহিলাসকলক সবলীকৰণ কৰাব বিচাৰোঁ। বিভিন্ন ক্ষেত্ৰতে কলেজৰ ক্ষেত্ৰতে হওক বা বিভিন্ন আমাৰ উঠি অহা যিখিনি নৱপ্ৰজন্ম শিক্ষিত বহুত যুৱক আমাৰ এই সমাজতে আছে, তেওঁলোকৰ উচিত কৰ্ম সংস্থাপনৰ ব্যৱস্থাও ইয়াতে বহুত অভাৱ আছে। কিয়নো আমি জানো বা ৰাইজে সকলোৱে জানে 17 বছৰীয়া যিটো BPFৰ শাসন চলি আছিল ষ্ট্ৰংলি যেতিয়া শাসন চলি থকা অৱস্থাটো তেওঁলোকে বিভিন্ন দেশত আমাৰ সময়ত আমাৰ ইয়াতে অৱহেলিত হৈ আছে বিভিন্ন বিভাগ। তো ইয়াত যেতিয়া আমাৰ চৰকাৰখন আহিব, চিন্তা চৰ্চা একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰেহে কৰিব। আৰু আজিলৈকে যিমানবিলাক ধৰ্ষণ আমি দেখি আহি আছোঁ বা যিমান অত্যাচাৰ দেখি আহিছোঁ, আৰু যি ধৰি লওক আমাৰ মুছলিম সম্প্ৰদায়ৰ ভাই ভনীসকলৰ লগত ধৰি লওক তালাক হিচাপে যিটো অত্যাচাৰ এটা আছিল, সেইটোকো কিন্তু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো মুছলিম সম্প্ৰদায়ৰ আমাৰ ভাই ভনীসকলেও কিন্তু শলাগ লৈছে, তেখেতক নমস্কাৰ জনাইছে যে এইটো মাধ্যমেৰে বিভিন্ন মহিলাৰ মানে ৰক্ষা হৈছে। আৰু আমাৰ GSP পাৰ্টি আছে, GSP পাৰ্টিৰ যিটো বড়ো কনচেপ্ট, এইটো ৰাইজৰ কাৰণে এইটো ভাল কনচেপ্টেই নহয়। কাৰণ উন্নয়ন সকলো জাতি জনজাতিক লৈহে হয়। তো উন্নয়নৰ ক্ষেত্ৰত কোন বড়ো, কোন অসমীয়া, কোন কলিতা, কোন বেংগলী, কোন নেপালী সেইটো নাহে। সকলোকে লৈ আমাৰ চৰকাৰখনে যি ধৰণে সকলোকে লৈ সম উন্নয়ন